আমি কোকৰাঝাৰ জিলা বিহু আৰু বৈশাগু উদযাপন কমিটিৰ ইয়াত প্ৰগ্ৰাম অৰ্গেনাইজ কৰাৰ ইয়াত মই পাৰ্টিচিপেট কৰিছোঁ। বহুত ভাল লাগিল। মোৰ ফালৰ পৰা সকলোকে কোকৰাঝাৰৰ সবে ৰাইজৰ মই মোৰ ফালৰ পৰা ৰঙালী বিহু আৰু বৈশাগুৰ শুভেচ্ছা জনাবলৈ বিচাৰিছোঁ। আৰু ইয়াত আহি বহুত ভাল পালোঁ। কোকৰাঝাৰৰ যি বিহুৰ ট্ৰেডিশ্যন আছে আগৰ পৰা সেইখিনি নিজৰ চকুৰ পৰা দেখিবলৈ পাইছোঁ আৰু গম পাইছোঁ যে আমাৰ ধৰ্মেশ্বৰ মজুমদাৰ বুলি কোনোবা আমাৰ ডাঙৰীয়া আছিলে যিজনে বহুত কণ্ট্ৰিবিউশ্যনছ কৰিছিলে। এখন ট্ৰেডিশ্যন হিচাপে ইয়াত বিহুৰ উদযাপন কৰিছিলে, বিহু ডান্স কম্পিটিশ্যনছ কৰিছিলে। আৰু আশা ৰাখিছোঁ যে কমিটি যি কাৰেণ্ট কমিটি আছে তেখেতে সেই ট্ৰেডিশ্যনটো কণ্টিনিউ কৰি ৰাখিব আৰু যেনেকৈ এখন বহুত ভাল কম্পিটিটিভ হেল্ডি কম্পিটিটিভ স্পিৰিটত লৈ চব অনেক বিহু গ্ৰুপছ আহি ইভেন বাগুৰুম্বা গ্ৰুপছ আহি দেখিবলৈ পাইছোঁ। তেখেতসকলে চবে একেলগে মিলি কম্পিটিশ্যনছ কৰে আৰু আমি আজি ইভিনিঙত ইয়াত মুকলি বিহু হ'ব, যাত গোটেই অসমৰ পৰা যিমানখিনি প্ৰফেশ্যনেল ডান্সাৰ্ছ আছে তেখেতসকলৰ গ্ৰুপো আহিব। চ' ইমানখিনি সুন্দৰ এখন ভাল পজিটিভ এটমছফেয়াৰ এনভাইৰনমেণ্ট আনাৰ কাৰণে মোৰ ফালৰ পৰা মই আমাৰ বিহু কমিটি কোকৰাঝাৰ বিহু কমিটিক ধন্যবাদ দিছোঁ। কাৰণ এখন সুন্দৰ এখন স্পিৰিট বনাই ৰাখে। বিহুৰ যি আমি বিচাৰোঁ বিহুৰ সময়তে ভাল সময়তে এখন পজিটিভ এখন ভাল চেলিব্ৰেটৰী এটমছফেয়াৰ থাকিব লাগে, সেইখিনি ইয়াত লৈ আনিছে। এইটো দেখি বহুত ভাল পাইছোঁ। থেংক ইউ। ৰাইজে মিলি 67তম ৰঙালী বিহু পালন কৰিছোঁ, আৰম্ভ কৰিছোঁ। আজি আমাৰ পুৱাৰ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে আৰু এই আমাৰ সমূহ অসমবাসীলৈ আমি বিহুৱলীয়া ওলগ জনালোঁ। আৰু আমাৰ এই 3 দিনীয়া কাৰ্যসূচী আছে। অহাকালি আৰু পৰহি আমাৰ এই 20 তাৰিখে আমাৰ শেষ হ'ব। আমি বিভিন্ন জনজাতিৰ কৃষ্টি কলা সংস্কৃতিক সামৰি পেলাই আমি ৰঙালী বিহু উদযাপন কৰিছোঁ। আৰু শেষত সমূহ অসমবাসী ৰাইজক পুনৰ মই বিহুবলীয়া সম্ভাষণ জনাই আমাৰ বক্তব্য ইমানতে সামৰিলোঁ। থেংক ইউ।